নমস্কাৰ বন্ধুসকল, মই জয়ন আৰু আপোনালোকে চাই আছে জয়ন ডিজিটেল সেৱা। আজিৰ এইটো ভিডিঅ'ত মই আপোনালোকক আধাৰ কাৰ্ডৰ যেটো কাৰেকশ্যন ফৰ্ম আছে এইটো ফিল আপ কৰি দেখুৱাম। আপুনি যদি আগতে আধাৰ কাৰ্ড বনাইছিল আৰু কিবা কাৰণত যিকোনো ধৰণৰ মিষ্টেক আহিছে, ডেট অফ বাৰ্থে হওক, আপোনাৰ নামে হওক বা ফাদাৰ্ছ নেমে হওক, যিকোনো ধৰণৰ যদি মিষ্টেক আহিছে আপোনালোকক এই ফৰ্মটো ফিল আপ কৰিব লাগিব। এইটো আছিল আধাৰ কাৰ্ডৰ কাৰেকশ্যন ফৰ্ম। ইয়াতে আপোনালোকে চাব পাৰে। প্ৰথমতে ইয়াতে চাব কাৰেকশ্যন কেনেকৈ আপুনি ফিল আপ কৰিব ফৰ্মটো। ইয়াতে যেটো ৰেচিডেণ্ট দিয়া আছে, আপুনি প্ৰথমতে ইয়াতে ৰেচিডেণ্টত ক্লিক কৰি দিব যদি আপুনি কাৰেকশ্যনৰ কাৰণে ফিল আপ কৰি আছে। তাৰপিছত ইয়াতে চাব 1 নম্বৰত দিয়া আছে প্ৰি এনৰলমেণ্ট আইডি ইফ এপ্লিকেবল। প্ৰি এনৰলমেণ্ট আইডিটো মই আপোনালোকক দেখুৱাই আছোঁ। কোনটো হৈছে প্ৰি এনৰলমেণ্ট আইডি? এইটো হৈছে আপোনালোকৰ প্ৰি এনৰলমেণ্ট আইডি। এনেকুৱা 14 ডিজিট এটা এনৰলমেণ্ট আইডি পাব। যেতিয়া আপুনি আগতে আধাৰ কাৰ্ড বনাইছিল তেতিয়া আপোনালোকক এনেকুৱা ধৰণৰ এটা ৰিচিপ্ট দিয়া হৈছিল। এই ৰিচিপ্টৰ নম্বৰটো আপোনালোকে লিখিব দিব। 2793 পৰা ষ্টাৰ্ট হৈছে। এইটো আপোনাৰ এইটো বেলেগ হ'ব, এইটো তাতে আপুনি লিখি দিব। তো এইটো আছিল প্ৰি এনৰলমেণ্ট আইডি। তাৰপিছত কি আছে চাওক। তাৰপিছত আপোনাৰ আহিল 2 নম্বৰত ইন কেছ অফ আপডেট প্ৰভাইড আধাৰ নাম্বাৰ। ইয়াতে আপুনি 12 ডিজিট আধাৰ নাম্বাৰটো ইয়াতে আপুনি লিখি দিব। আধাৰ নাম্বাৰ যদি চিনি নাপায়, মই আপোনালোকক দেখুৱাই আছোঁ কোনটো আধাৰ নাম্বাৰ। এইটো হৈছে আপোনালোকৰ আধাৰ কাৰ্ড নাম্বাৰ, আধাৰ নাম্বাৰ। ইয়াতে চাব পাৰে ইয়ৰ আধাৰ নাম্বাৰ। ওপৰতো হৈছে আধাৰ নাম্বাৰ, ইয়াতে 12টা সংখ্যাৰ নম্বৰ আছে আৰু তলতো হৈছে VID নাম্বাৰ। এইটো 16 ডিজিটৰ আছে। আপোনালোকে এনেকৈ চাই ল'ব। এই আধাৰ নাম্বাৰটো তাতে দিব লাগিব। তাৰপিছত কি আছে চাই ল'ব। তাৰপিছত আপোনালোকৰ আহিল 2.1 বায়োমেট্ৰিক আপডেট যেটো লিখা আছে, এই বক্সটোত আপোনালোকে এনেকৈ এটা টিক মাৰ্ক দিব। তাৰপিছত এইবাৰ আহিল আপোনালোকৰ মেইন পইণ্টটো। কাৰেকশ্যন কৰি আছোঁ যিহেতু, আপুনি যদি মোবাইল নাম্বাৰ আপডেট কৰিব বিচাৰিছে, কাৰেকশ্যন কৰিব বিচাৰিছে, মোবাইল নাম্বাৰ ভুল আহিছে, তেতিয়াহ'লে মোবাইল নাম্বাৰ যেটো বক্স আছে এইটোত আপুনি টিক মাৰ্ক দিব। তাৰপিছত আপুনি যদি ডেট অফ বাৰ্থ কাৰেকশ্যন কৰিব বিচাৰিছে এইটোত আপুনি টিক দিব। তাৰপিছত এড্ৰেছ যদি কৰিব বিচাৰিছে এইটোত আপুনি টিক দিব। অৰ্থাৎ আপুনি যিটো কাৰেকশ্যন কৰিব বিচাৰিছে জাষ্ট সেইটোতহে আপোনালোকে টিক দিব লাগিব এটা। আৰু যদি নাম চেঞ্জ কৰিব বিচাৰিছে ইয়াতে টিক দিব। আৰু যদি জেণ্ডাৰ, তেতিয়াহ'লে জেণ্ডাৰত এনেকৈ টিক দিব। আৰু যদি ইমেইল নাম্বাৰ কৰিব বিচাৰিছে তেতিয়াহ'লে ইয়াতে দিব। যিকেইটা আপুনি কাৰেকশ্যন কৰিব বিচাৰিছে ইয়াৰ পৰা আপুনি চুজ কৰি ল'ব টিক। তাৰপিছত আপুনি যদি নাম চেঞ্জ কৰে তেতিয়াহ'লে ইয়াতে নামটো লিখি দিব কেপিটেল লেটাৰত। ইয়াতে আপুনি গোটেই কেপিটেল লেটাৰত লিখিব লাগিব। ইয়াতে চাব পাৰে প্লিজ ফ'ল' দ্য ইনষ্ট্ৰাকশ্যন অভাৰলি হোৱাইল ফিলিং আপ দ্য ফৰ্ম ইউজ কেপিটেল লেটাৰ্ছ অনলি। ইয়াতে আপুনি এটাও স্মল লেটাৰ ইউজ নকৰিব। A to Z আপোনালোকক কেপিটেল লেটাৰ ইউজ কৰিব লাগিব। ইয়াতে আপুনি নামটো লিখি দিব। নামটো আপোনাক লিখিব লাগিব মেণ্ডেটাৰী। আপুনি যিকোনো কাৰেকশ্যন নকৰক কিয় আপোনালোকে নামটো লিখিব লাগিব। তাৰপিছত ইয়াতে আহিল 3 নম্বৰ গ'ল। এইবাৰ আহিল 4। ইয়াতে আপুনি জেণ্ডাৰ চুজ কৰি ল'ব পাৰে আপুনি যদি জেণ্ডাৰ কাৰেকশ্যন কৰি আছে। তাৰপিছত এজ, আপুনি যদি এজ কাৰেকশ্যন কৰি আছে এজত টিক দিব। তাৰপিছত ইয়াতে আপুনি চাব ভেৰিফাইড বুলি লিখা আছে, ভেৰিফাইড এনেকৈ টিক দিব। আপুনি যদি ডাইৰেক্ট ইয়াৰ্ছ দিব বিচাৰিছে, ফৰ এক্সাম্পল 25 ইয়াৰ্ছ, ইয়াতে মান্থ ডে যদি নাথাকে ডাইৰেক্ট 25 ইয়াতে লিখিব। আৰু যদি ডে মান্থ কমপ্লিটটো আছে, ডে মান্থ ইয়াৰ গোটেইখিনি যদি আছে ইয়াতে লিখিব 592 এনেকৈ এইটো ফৰ্মেটত আপোনালোকে লিখিব ডেট অফ বাৰ্থটো। তাৰপিছত যদি এড্ৰেছ কাৰেকশ্যন কৰি আছে ইয়াতে এড্ৰেছ লিখিব। অৰ্থাৎ আপুনি যিটো কাৰেকশ্যন কৰি আছে সেইটো জাষ্ট ফিল আপ কৰিব লাগিব, বাকীখিনি নালাগে। তাৰপিছত 6 নম্বৰত আপোনালোকৰ আহিল এড্ৰেছ। ইয়াতে লেণ্ডমাৰ্ক, ভিলেজ, পোষ্ট অফিচ, ডিষ্ট্ৰিক্ট, চাব ডিষ্ট্ৰিক্ট, ষ্টেট এনেকৈ আপোনালোকে ফিল আপ কৰি দিব। পিনক'ডটো ইয়াতে দিব। তাৰপিছত ইয়াতে চাব ডিটেইলছ অফ, আপুনি যদি 5 বছৰৰ তলৰ চিলড্ৰেনৰ কেঁচুৱাৰ বনাই আছে তেতিয়াহ'লে ইয়াতে আপুনি যদি ফাদাৰৰ আধাৰ কাৰ্ড ইউজ কৰিছে তেতিয়াহ'লে ফাদাৰ্ছত টিক কৰিব। আৰু যদি মাদাৰ্ছৰ আধাৰ কাৰ্ড ইউজ কৰি বনাই আছে তেতিয়াহ'লে মাদাৰ্ছত টিক কৰিব। যিটো হয় ইয়াতে টিক কৰাৰ পিছত ইয়াতে নামটো লিখিব আৰু ইয়াতে আধাৰ নাম্বাৰটো লিখিব লাগিব, নাইবা এনৰলমেণ্ট নামটো লিখি দিব। তাৰপিছত ইয়াতে ভেৰিফিকেশ্যন টাইপত আপোনালোকে ডকুমেণ্টছ বেষ্ট যিটো আছে ইয়াতে আপুনি টিক মাৰ্ক ৰাখিব। তাৰপিছত 8 নম্বৰ আহিল ফৰ ডকুমেণ্টছ বেষ্ট। ইয়াতে A নম্বৰত চাওক, ইয়াতে POI অৰ্থাৎ প্ৰুফ অফ আইডেণ্টিটি।
তাৰপিছত ইয়াতে আছে প্ৰুফ অফ আইডেণ্টিটিৰ ভিতৰত আপোনালোকে পান কাৰ্ড দিব পাৰে। তাৰপিছত ইয়াতে চাব প্ৰুফ অফ এড্ৰেছৰ ভিতৰত আপোনালোকে ভোটাৰ আইডেণ্টি কাৰ্ড দিব পাৰে। ইয়াতে আৰু এটা কথা 8 নম্বৰত মন কৰিবলগীয়া, আপুনি যদি নেম চেঞ্জ কৰি আছে তেতিয়াহ'লে আপুনি পান কাৰ্ড দিব। ইয়াতে জাষ্ট আপুনি খালি পান কাৰ্ড লিখিব। দেন আপুনি যদি এড্ৰেছ চেঞ্জ কৰি আছে তেতিয়াহ'লে আপুনি ইয়াতে ভোটাৰ আইডেণ্টি কাৰ্ড যিকোনো এটা এড্ৰেছ প্ৰুফ আপুনি ডকুমেণ্টছ দিব পাৰে, ইয়াতে নামটো লিখি দিব। আৰু যদি ডেট অফ বাৰ্থ চেঞ্জ কৰি আছে, কাৰেকশ্যন কৰি আছে, ডেট অফ বাৰ্থৰ যিকোনো এটা ডকুমেণ্টছ দিব পাৰে। তাৰপিছত প্ৰুফ POR যিটো প্ৰুফ নালাগে। তাৰপিছত ইয়াতে আহিল, ইয়াতে যিটো 9 নম্বৰ আছে 9 নম্বৰ আপোনালোকে ফিল আপ কৰিব নালাগে। ইয়াতে তলৰ পিনে একেবাৰে হওক, ইয়াতে চাব এপ্লিকেণ্ট চিগনেচাৰ অৰ থাপ। ইয়াতে আপুনি এপ্লিকেণ্ট যদি চিগনেচাৰ জানে তেতিয়াহ'লে চিগনেচাৰ কৰি দিব, আৰু যদি চিগনেচাৰ নাজানে তেতিয়াহ'লে ইয়াতে থাম্ব মাৰি দিব। তো এইখিনি আছিল ফৰ্ম ফিল আপ কেনেকৈ আপোনালোকে কৰিব যদি আপুনি কাৰেকশ্যন কৰি আছে। তো তথাপি যদি কোনো ধৰণৰ প্ৰব্লেম আহে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। তো আজিৰ ভিডিঅ'ত এইখিনি আছিল। যদি ভিডিঅ' ভাল পাইছে লাইক কৰক, শ্বেয়াৰ কৰক, আৰু আমাৰ চেনেল যদি নতুন আছে ছাবস্ক্ৰাইব কৰি ল'ব। থেংক ইউ।